আমার রঙামাটি জিপিত কালি সভা উদ্বোধনী করে আৰু আমার বিধায়ক মহোদয় জীবেশ রায় ডাঙৰীয়া ছাৰ আহি মানে সভাখন পৰিচালনা কৰে। সভাখন পৰিচালনা কৰে আমি এই যিবিলাক 5টা কাম কালি আধাৰশিলা কৰিল, ইহঁতে আমাৰ সহজ সৰল বিধায়ক মহোদয় আৰু BDO ছাৰ মহোদয় মানে নজনাকৈ মানে এইবিলাক কাম আগতে হৈছে। চচলাপাৰা কাচিৰৰ লেণ্ডটো মনোৱাৰ লেণ্ড, হলদিবাৰী মানে 5টা কাম য'ত য'ত আছে আৰু কি ৰঙামাটি জিপিত পঞ্চায়তৰ ভিতৰত মানে 5টা কাম টোটাল আছে। এই কামকেইটাত কমপ্লেইন মাৰা হৈছিল, RTI কৰা হৈছিল। 8 তাৰিখ 6/2026 কমপ্লেইন RTI মাৰা হৈছে। এই কামবিলাক কালি আধাৰশিলা কৰিল। আজি পোষ্ট কৰাত আমি চালোঁ যে এই কামবিলাক আগৰ কাম, MG এনৰেগাৰ কাম নহয়, VBG মানে শ্ৰীৰামজীৰ কাম নহয়। ইহঁতে গোটাই কাম মানে আধাৰশিলা কৰি অনগয়িং কৰি পইচা উঠাইছে। চচলাপাৰাত 2 লাখ উঠাইছে, প্ৰত্যেকটা কামত পইচা উঠাইছে। খালি মৌখোৱা গাঁৱৰ এটা কাম আছে, এইটো পইচা উঠা নাই, এইটো নতুন কাম। আৰু বাকী 5টা কাম আগৰ কাম। আমাৰ MLA মহোদয় নাজানে, আমাৰ BDO ছাৰ নাজানে। আমাৰ MLA মহোদয় আৰু BDO ছাৰক ভুল তথ্য কৰিছে ৰঙামাটি জিপিৰ জয়নাল আব্দিন সভাপতিয়ে আৰু ইঞ্জিনিয়াৰ। ইহঁতে MB বনাইছে, বিল পাছ কৰিছে। কৰাৰ পাছত এই কামবিলাক কেনেকৈ আমাৰ BDO ছাৰ মহোদয়ক আৰু আমাৰ সন্মানীয় বিধায়ক জীবেশ ৰায় ছাৰ ডাঙৰীয়াক ভুল তথ্য কৰি পৰিচালনা কৰি আধাৰশিলা কৰাৰ পিতা কাটালে। তা আমাৰ BDO ছাৰ মহোদয় আৰু আমাৰ বিধায়ক মহোদয়ক অনুৰোধ কৰোঁ যে ছাৰ, এই সভাপতিজন এনেকুৱা কাম আমাৰ ৰঙামাটি জিপিত দুৰ্নীতি কৰি আছে, ইয়াৰ উচিত বিচাৰ হ'ব লাগে। এইবিলাক RTI কৰিছোঁ, কাম কম হোৱাৰ কাৰণত ইহঁতে আগতো এনেকুৱা কাম কৰিছে। 10 লাখ টকাৰ কাম 9,000ত কৰিছে, কৰি বাকী পইচা উঠাই খাইছে। এই জয়নাল প্ৰেচিডেণ্ট সভাপতিৰ নেতৃত্বত বাকী গাঁওবিলাকত এনেকুৱা দুৰ্নীতি চলি আছে। তা আমি বিধায়ক মহোদয়ক অনুৰোধ কৰোঁ যে আপোনাক এনেকুৱা ভুল তথ্য কৰি কামখিনি কৰাল, ৰাইজে আমি ইয়াৰ উচিত বিচাৰ চাওঁ। মহোদয় ছাৰ, বিধায়ক মহোদয় ছাৰ, ইয়াৰ উচিত বিচাৰ কৰে যেন।